তেখেতৰ মুখেদি ক'ব যে এই সোণ বেপাৰ কৰিলে, নকল সোণৰ বেপাৰ কৰিলে, নকল টকাৰ ব্যৱসায় কৰিলে আপোনাৰ পৰিণতি এইটো হ'ব। সেই মাকগৰাকী যেতিয়া আহিব সেই সভাখনত, মাকে পুতেকৈ ক'ব, সৰ্বনা বাবা আজি যি কথা কৈছে এছপিয়ে সেই সভাখনত, তুমি আৰু এইবিলাক বেয়া কামত যাব নালাগে। এনেকুৱা ধৰণৰ যেতিয়া গোটেই অঞ্চলে অঞ্চলে সভাবিলাক হ'ব, এই চিভিল ছ'চাইটিৰ লোকসকলক জড়িত কৰা হ'ব আৰু চিভিল ছ'চাইটিৰ লোকসকলে বহুতে হয়তো প্ৰশ্ন কৰিব যে এওঁলোকে আগত কিয় নকয়, ইমান দিনে কিয় কৈ অহা নাছিলে, ইমান দিনে কিয় তেওঁলোকে এই প্ৰতিবাদ কৰা নাছিলে বা তেওঁলোকে কিয় আৰক্ষী প্ৰশাসনক সহযোগ কৰা নাছিলে। আমি এই অঞ্চলৰ বাসিন্দা হিচাপে ক'ব বিচাৰিছো যে আমি এই অঞ্চলৰ প্ৰত্যেকজন সচেতন নাগৰিকে, প্ৰত্যেকজন মছজিদৰ ইমামে, প্ৰত্যেকটো মছজিদৰ মাদ্ৰাছাৰ শিক্ষকসকলে, প্ৰত্যেকটো স্কুলৰ প্ৰধান শিক্ষকে, প্ৰত্যেকটো এই সংগঠনৰ মুৰব্বীসকলে সকলোৱে বিচাৰি আছিল যে এনেকুৱা ধৰণৰ অপকৰ্মটো বন্ধ হ'ব লাগে। কিন্তু এইকাৰণে বন্ধ কৰিব পৰা নাছিলে, এইকাৰণেই নোৱাৰে কাৰণ এই সোণ বেপাৰীসকলৰ লগত, নকল সোণ বা নকল টকাৰ ব্যৱসায়ীসকলৰ লগত আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ এটা সুন্দৰ সনাপিটিকা থাকে। সনাপিটিকা থকাৰ কাৰণে মানুহে ভয়তেই, এই সচেতন নাগৰিকসকলে ভয়তেই নিজৰ জীৱনটো আগত, তাৰপাছত সমাজ, গতিকে নিজৰ জীৱনটো বিপদাপন্ন কৰি কোনেও কথাবিলাক ক'বৰ কাৰণে আগবাঢ়ি আহিব চেষ্টা কৰা নাছিলে। বহুতে কৈ বিপদত পৰিছিলে বিগত কালত আমি দেখিছো। গতিকে সেইকাৰণে কৈছো যে আৰক্ষী প্ৰশাসনৰ, জিলা প্ৰশাসনে নিজে আগবাঢ়ি আহক, এই চিভিল ছ'চাইটিৰ এই ব্যক্তিসকলে আগবাঢ়ি আহিব, তেওঁলোকক আপোনালোকে অভয় বাণী দিয়ক যে আপোনালোকে আগবাঢ়ি, আমি আছো আপোনালোকৰ লগত, কোনো আপোনালোকক কোনো ক্ষতি কৰিব নোৱাৰিব, কোনো নকল সোণ বেপাৰীয়ে বা নকল টকাৰ ব্যৱসায়ীয়ে আপোনালোকক কোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰিব নোৱাৰিব, আমি আপোনালোকৰ লগত আছো, আমি বহি থাকিম ষ্টেজত, আপুনি বক্তব্য ৰাখক, আৰক্ষী অধীক্ষক যেতিয়া বহি থাকিব, ডিএছপি যেতিয়া বহি থাকিব, এডিচি যেতিয়া বহি থাকিব, ডিচি যেতিয়া বহি থাকিব, চাৰ্কেল অফিচাৰ যেতিয়া বহি থাকিব, প্ৰত্যেকজন মানুহে কিন্তু আহ্বান কৰিবৰ কাৰণে সাহস পাব। সেই কামটো অতদিনে হৈ থকা নাছিলে। গতিকে আমি আপোনালোকৰ জৰিয়তে আজিৰ এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান কৰোঁ, ডিজিপি আমাৰ জিপি সিং ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ডাঙৰীয়াক আমি আহ্বান কৰোঁ, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত ছাত্তাৱন ডাঙৰীয়াক আমি আহ্বান কৰোঁ যে আপোনালোকে এই অঞ্চলবিলাকত এই চিভিল ছ'চাইটিৰ লোকসকলক লগত লৈ আপোনালোকে সজাগতা সভা সৃষ্টি কৰক। কেৱল আতংক সৃষ্টি কৰি, কেৱল এৰেষ্টৰ ভয় দেখুৱাই, কেৱল জেল হাজতলৈ ভয় দেখুৱাই এটা কেঞ্চাৰ সদৃশ বেমাৰ, এই নকল সোণ আৰু নকল টকাৰ যিটো ব্যৱসায়, এইটো চূড়ান্ত সমাধান হ'ব বুলি আমি বিশ্বাস কৰিব পৰা নাই। গতিকে এই জনতাৰ মাজত আস্থা অৰ্জন কৰিব লাগিব, জনতাৰ ভিতৰত এটা অভয় বাণী মানুহৰ মাজত সোমাই দিব লাগিব। কেৱল চাইৰেন বজাই ঘূৰি কিমান দিন ঘূৰিব তেওঁ, কিমান দিন তেখেতে এই চাইৰেন বজাই ঘূৰি থাকিব। গতিকে সেই স্থানীয় মানুহক জড়িত কৰিব লাগিব। এইখিনি কথা আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ, আমি আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী অধীক্ষক ডাঙৰীয়া, জিলাৰ উপায়ুক্ত ডাঙৰীয়াক আমি আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, আহ্বান জনাইছোঁ। আমি ভাবোঁ যে এইখিনি কাম কৰিলে অনাগত দিনত নিশ্চিতভাৱে সমস্যাটোৰ হাউ মেনি কালপ্ৰিটছ আর কনভিক্টেড, এই প্রশ্নের উত্তর দিয়ক আমাক। আজি বিগত 40 বছরে অসম সরকারের গৃহ বিভাগে আমাক এই প্রশ্নের উত্তর দিয়ক যে লখিমপুর জেলার বা গোটেই অসমৰ সোণ বেপাৰৰ লগত জড়িত, নকল টকাৰ লগত জড়িত থকা এই অপৰাধীসকলৰ কিমান মানুহ, কিমান অপৰাধী তেওঁলোকক কনভিকশ্যন দিয়া হৈছে, জেল দিয়া হৈছে, শাস্তি দিয়া হৈছে নাই। আমি কিন্তু কোনো খবৰ এতিয়ালৈকে পোৱা নাই। গতিকে আমি কওঁ, আমি পৰামৰ্শ দিব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আমি সঞ্চালক প্ৰধান, আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াকে ক'ব বিচাৰিছোঁ, আৰক্ষী অধীক্ষক ডাঙৰীয়াকে আমি ক'ব বিচাৰিছোঁ যে আমি যিমান তৎপৰতা দেখুৱাইছোঁ মানুহবিলাকক এৰেষ্ট কৰাৰ ক্ষেত্ৰত, মানুহবিলাকৰ এগেইনষ্টত আমি কিমানজনক আমি অভিযোগনামা চাৰ্জশ্বিট দিব পাৰিম। পানী নহৰকা ধৰণৰ চাৰ্জশ্বিট দিয়া হওক, পানী নহৰকা ধৰণৰ চাৰ্জশ্বিট আমি যদি দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে শাস্তি পাব। শাস্তি পালেহে মানুহে ভয় কৰিব, ভয় কৰিলেহে মানুহে এই কামৰ পৰা আঁতৰি থাকিব। কিন্তু যেহেতু শাস্তি দিয়া নহয়, গোটেই মানুহবিলাকে খালাচ পাই গুচি আহে, যিমান কেছ হৈ আছে প্ৰত্যেকজনে খালাচ পাই গুচি আহে। গতিকে তেওঁলোকৰ মনত এটা এনেকুৱা ধাৰণা হৈ গৈছে যে আমি এইবিলাক কৰিলে একো ধৰণৰ আমাৰ কোনো ধৰণৰ শাস্তি নহ'ব, 2 মাহ বা 3 মাহ আমি জেলত থাকিব লাগিব, বেইলত ওলাই আহিম, তাৰপিছত আমাৰ খালাচ হৈ যাব। গতিকে আমি কিয় কৰিব নোৱাৰো এইটো? আৰু পুলিচটো আমাৰ লগত আছেই, বিভিন্ন বিষয়তো আমাৰ লগত আছেই। গতিকে আমি পৰামৰ্শ কৰোঁ যে কঠোৰ শাস্তি হোৱাৰ কাৰণে যিমান পৰ্যায়ত আমাৰ চাৰ্জশ্বিট দিব লাগে সিমান পৰ্যায়লৈকে গৈ আৰক্ষীয়ে চাৰ্জশ্বিট দিয়ক, তেতিয়াহ'লে হ'ব। নাম্বাৰ 1 পৰামৰ্শ। নাম্বাৰ 2 পৰামৰ্শ হৈছে এইটো যে পুলিচ থানাবিলাকত চৰকাৰে, মই আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আৰু বিশেষকৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰিব বিচাৰিছো যে অন্তত লখিমপুৰ জিলাৰ যিমানখিনি থানা আছে এই থানাসমূহত চৰকাৰৰ ফালৰ পৰা চোৰাংচোৱা দিয়া হওক। ইয়াতে আপোনালোকে যিমানেই যি নকৰক কিয়, যিমানেই আনন্দ মিশ্ৰ ডাঙৰীয়াই ৰঙা চকু নেদেখুৱাওক কিয়, আমাৰ মনত বিশ্বাস নহয়। বিগত কালৰ আমি অভিজ্ঞতাৰ পৰা আমি কৈছো, আমি দেখিছো বিভিন্ন থানাৰ অচিসকলৰ ভূমিকা, বিভিন্ন আইচিসকলৰ ভূমিকা আমি দেখি আহিছো। গতিকে আমি কওঁ যে আপোনালোকে চোৰাংচোৱা নিয়োগ কৰক। তেখেতসকলে গম নোপোৱাকে আপোনালোকে বিভিন্ন এজেঞ্চি আছে চৰকাৰৰ, সেই এজেঞ্চিবিলাকৰ পৰা চোৰাংচোৱা আপোনালোকে আনি থানাসমূহত মনে মনে নিয়োগ কৰি থৈ দিয়ক, যাতে সেই অচি বা সেই আইচি বা সেই থানাৰ হাবিলদাৰ বা আৰক্ষী অধীক্ষক মহোদয়ৰ কাৰ্যালয়ৰ যিসকল বাকী অফিচাৰসকল আছে তেওঁলোকে কোনে কি কৰে, তেওঁলোকে কোনে কিমান নকল সোণৰ ব্যৱসায়ীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছে, সেই তেনেকুৱা সম্পৰ্ক ৰক্ষা কৰি চলা যদি কাৰোবাক যদি আপোনালোকে চিনাক্তকৰণ কৰিব পাৰে, আমি কওঁ আৰক্ষী বিষয়া হলেও তেওঁক কৰায়ত্ব কৰা হওক আৰু তেওঁক কঠোৰ শাস্তি দিয়া হওক। এজনক কঠোৰ শাস্তি দিলে বাকী আৰক্ষীসকল ভয় খাই যাব। ভয় খাই গ'লে নিশ্চিতভাৱে আৰু এই সোণ বেপাৰৰ লগত জড়িত থকা মানুহৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখিব, নকল টকাৰ লগত সম্পৰ্ক থকা লোকৰ লগত আৰক্ষীৰ আৰু কোনো সনাপিটিকে নাথাকিব। আৰু তেতিয়া আমি ভাবো যে এই সমস্যাটোৰ কিছু পৰিমাণে হলেও সমাধানৰ এটা ৰাস্তা ওলাব। গতিকে এই আৰক্ষী প্ৰশাসনক লোকসকলৰ মাজতো যে এই নকল সোণ আৰু নকল টকাৰ লগত জড়িত থকা মানুহ নাই, এই কথা কোনেও নুই কৰিব নোৱাৰে। গতিকে সেইসকলকো পুৰা স্কেনাৰৰ মাজত ৰাখিলেহে, কিছুদিন যদি স্কেনাৰৰ মাজত ৰাখে নিশ্চিতভাৱে এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব। তৃতীয়তে এটা পৰামৰ্শ আমি দিব বিচাৰিছো ৰাজ্য চৰকাৰক, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো আপোনালোকৰ জৰিয়তে, সঞ্চালক প্ৰধান ডাঙৰীয়া, আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে অসমীয়া ভাষাত, ইংৰাজী ভাষাত, হিন্দী ভাষাত, বাংলা ভাষাত আৰু বড়ো ভাষাত অন্তত এই 5টা ভাষাত যদি চৰকাৰে ভিডিঅ' বনাই বা বিভিন্ন ধৰণৰ এডভাৰটাইজৰ নিচিনা বনোৱাই যদি ব্যাপকভাৱে প্ৰচাৰ কৰে চৰকাৰে জনসংযোগ বিভাগৰ জৰিয়তে, যেনেকৈ বেংকৰ কি কয় একাউণ্টৰ OTP মানুহে বিচাৰি আগতে ফোন কৰিছিলে, চৰকাৰে ব্যাপকভাৱে প্ৰচাৰ কৰিছিলে যে এনেকুৱা ধৰণৰ কোনোবা যদি ফোন কৰি আপোনাৰ পৰা OTP বিচাৰে আপুনি নিদিব। OTP দিলে আপুনি কিন্তু লুণ্ঠিত হৈ যাব পাৰে, আপোনাৰ একাউণ্ট খালী হৈ যাব পাৰে। এই কথাবিলাক চৰকাৰে কিন্তু বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে, টিভিৰ জৰিয়তে, ৰেডিঅ'ৰ জৰিয়তে, বাতৰি কাকতৰ জৰিয়তে, ইভেন মোবাইলৰ মেছেজৰ জৰিয়তে চৰকাৰে মানুহক প্ৰচাৰ কৰি মানুহক সজাগ কৰিছে। ব্যৱসায় এই গোটেই নকল টকাৰ বা নকল সোণৰ ব্যৱসায়টো চলে আৰক্ষী বাহিনীৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত। একাংশ আৰক্ষী বিষয়াই যদি এই দুষ্কৃতিকাৰীসকলক, এই অপকৰ্মত লিপ্ত থকাসকলক, নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত থকাসকলক যদি তেওঁলোকে আশ্ৰয় নিদিলেহেঁতেন, যদি তেওঁলোকক শিথিলভাৱে তেওঁলোকক কৰিবৰ কাৰণে সুযোগ প্ৰদান নকৰিলেহেঁতেন, আনন্দ মিশ্ৰ ডাঙৰীয়া যেনেকৈ কঠোৰ হৈছে এনেকুৱা কঠোৰতা যদি আৰম্ভণিৰ পৰা প্ৰদৰ্শন কৰি থাকিলেহেঁতেন, নিশ্চিতভাৱে আমি গেৰাণ্টি দি ক'ব পাৰোঁ এইবিলাক কাম কোনেও কৰিব নোৱাৰে, কাৰো সাহস নাই। কাৰণ আপোনালোকে দেখিছে যে আনন্দ মিশ্ৰ ডাঙৰীয়াই এটা মাত্ৰ আহ্বান কৰিছিলে মিডিয়াৰ জৰিয়তে যে আপোনালোকে ভালে ভালে যদি আত্মসমৰ্পণ কৰে ভাল, আৰু আত্মসমৰ্পণ নকৰিলে কিন্তু কথা বিষম হ'ব। এটা চেণ্টেন্সতেই আজি এতিয়ালৈকে কিজানি 70-80 জনমান লোকে এতিয়ালৈকে চাৰেণ্ডাৰ কৰিছে। গতিকে আমি বিগত কালৰ অভিজ্ঞতাৰ পৰা আমি ক'ব বিচাৰিছো যাতে চৰকাৰে আৰক্ষী বিভাগতো তেওঁলোকে কঠোৰ কৰি দিয়ে, যাতে কোনো পৰ্যায় আৰক্ষী বিভাগৰ কোনো বিষয় বা কোনো কনিষ্টেবল, কোনো OC, কোনো IC এইবিলাকত আৰু কোনো ধৰণৰ তেওঁলোকে প্ৰশ্ৰয় নিদিব, কোনো ধৰণৰ তেওঁলোকে এই কমিশ্যনৰ অংকত তেওঁলোকে আৰু আমাৰ হনাপিটিকা নকৰিব। এই কথাটো আমি আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। তাৰ লগতে যিহেতু এই অঞ্চলতে আমাৰ জন্ম, এই অঞ্চলতে আমি ডাঙৰ দীঘল হৈছো, এই অঞ্চলতেই আমি বিভিন্ন সামাজিক কামত লিপ্ত হৈছো, ৰাজনৈতিক কামত লিপ্ত হৈছো, আমি দেখি আহিছো যে এই সমস্যাটোৰ যদি চূড়ান্ত সমাধান কৰিব বিচাৰে তেতিয়াহ'লে চৰকাৰে 3-4টা কাম কৰিব লাগিব। কেৱল এই অপৰাধীসকলক এৰেষ্ট কৰি, এই অপৰাধীসকলক জেল হাজতলৈ প্ৰেৰণ কৰি সমস্যাটোৰ চূড়ান্ত সমাধান হ'ব বুলি আমাৰ মনে নকয়, আমি কেতিয়াও বিশ্বাস নকৰো। কাৰণ আমি বিগত কালত দেখিছো বহুত আৰক্ষী অধীক্ষক আহি পিনি বহুত মানুহক এনেকৈ জেলত সোমোৱাইছে, আকৌ ওলাই আহিছে, আকৌ কৰি আছে। গোটেই অসমত, গোটেই ভাৰতবৰ্ষত, গোটেই বিশ্বত আজি আমাৰ লখিমপুৰ জিলা, আমাৰ নাওবৈচা সমষ্টি সংখ্যালঘু অধ্যুষিত অঞ্চল আজি বদনামী হৈছে। কিয় বদনামী হৈ আছে? কাৰণ আমি আন্তৰিকতাৰে, চৰকাৰে আন্তৰিকতাৰে
এই সমস্যাটোৰ সমাধান বিচাৰি থকা নাছিল, আৰক্ষী প্ৰশাসনে আন্তৰিকতাৰে এই সমস্যাটোৰ সমাধান বিচাৰি থকা নাছিল, জিলা প্ৰশাসনে এই সমস্যাটোৰ সমাধান বিচাৰি থকা নাছিল। গতিকে এই সমস্যাটোৰ চূড়ান্ত সমাধান যদি বিচাৰে তেতিয়াহ'লে আমি চৰকাৰক কেইটামান পৰামৰ্শ আমি আগবঢ়াব বিচাৰিছো। প্ৰথম পৰামৰ্শ আমি বিচাৰিছো এইটোৱেই যে অপৰাধীসকলক আপোনালোকে ধৰে আৰু আপোনালোকে জেললৈকে উঠিয়াই দিয়ে, তাৰ পিছত তেওঁলোকৰ কি হয়? আজিলৈকে কেইজন লোকক